মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই নৱম শ্ৰেণীৰ ভূগোল বিষয়ৰ জনবসতি পাঠটোৰ আৰু কেইটামান প্ৰশ্ন উত্তৰ লৈ আনিছোঁ। এই পাঠটোৰ প্ৰায়খিনি বস্তু মই আগতে বুজাই থোৱা আছিলে আৰু যোৱা ভিডিঅ'টোত মই জনবসতি পাঠটোৰে এটা প্ৰশ্নৰ উত্তৰ ধুনীয়াকৈ বুজাই দিছোঁ, নোটছটো দি দিছোঁ। আজি কেইটামান প্ৰশ্নৰ উত্তৰ একেলগে মই লৈ আনিছোঁ, কেইবাটাও প্ৰশ্নৰ উত্তৰ দিয়া আছে। চ' প্ৰতিটো প্ৰশ্নৰ উত্তৰ মই ভালকৈ বুজাই নিদিওঁ, যিহেতু এইখিনি তোমালোকে কিতাপখনত পঢ়িলেই ধুনীয়াকৈ বুজি পাবা। মই কিতাপখনৰ পিছফালে থকা প্ৰশ্ন উত্তৰবোৰ বুলি নহয়, মই ভিতৰৰ পৰা ডাইৰেক্ট কুৱেশ্যন এনচাৰবোৰ বনাই গৈছোঁ। পিছলৈ এইখিনি ভিতৰৰ পৰা কুৱেশ্যনবোৰ শেষ হ'লেহে মই শেষত থকা কুৱেশ্যন এনচাৰখিনি তোমালোকক কৰি দিম। তোমালোকে এইখিনি পঢ়িবই লাগিব যিহেতু, সেইকাৰণে মই এনেকৈ দি দিছোঁ। চ' কেইবাটাও প্ৰশ্ন উত্তৰ আছে, তোমালোকে ধুনীয়াকৈ স্ক্ৰীনশ্বট লৈ লিখি ল'ব পাৰিবা। আৰু আমি যিহেতু ইয়াৰ আগত কি পাইছিলোঁ, আগৰ ভিডিঅ' কেইটাত আমি পাইছিলোঁ যে জনবসতি কি হয়, এই কেই প্ৰকাৰৰ, যেনেকৈ আমি পাইছিলোঁ উদাহৰণস্বৰূপে মানুহৰ জীৱিকাৰ ওপৰত ভিত্তি কৰি জনবসতি দুই প্ৰকাৰৰ, সেয়া হৈছে গ্ৰাম্য বসতি আৰু পৌৰ বসতি। তাৰপিছত আমি পালোঁ আকৌ যে জনবসতিৰ আকাৰ আৰু আৰ্হিৰ ওপৰত ভিত্তি কৰি আকৌ দুই ধৰণৰ ভাগ আছে। আকাৰ আৰু আৰ্হিৰ অনুসৰিও বসতিক দুই ধৰণে ভাগ কৰা হৈছে, সেয়া হৈছে বিৰল বসতি আৰু কেন্দ্ৰীভূত বসতি। এই গোটেইখিনি আগৰটো ভিডিঅ'ত মই বুজাই থৈছোঁ। তাৰ লগতে কেন্দ্ৰীভূত বসতিৰ আমি বিভিন্ন প্ৰকাৰৰ পাইছিলোঁ আৰু সেই কেন্দ্ৰীভূত বসতিৰ বিভিন্ন ভাগসমূহো থুলমূলকৈ কোৱা হৈছিলে। আৰু আজিৰ ভিডিঅ'টোত সেই প্ৰতিটো ভাগ কাক বোলে, তাৰ বৈশিষ্ট্যসমূহ আৰু কেনেধৰণৰ বসতি কেনে অঞ্চলত গঢ়ি উঠে সেই বিষয়ে মই ধুনীয়াকৈ তোমালোকক প্ৰশ্ন উত্তৰখিনি দিছোঁ। গোটেইটো ভিডিঅ'টো চাবা আৰু প্ৰশ্ন উত্তৰসমূহ লিখি ল'বা। আৰু ভিডিঅ'টো চাই কেনে পালা আৰু কেনেধৰণৰ প্ৰশ্নবোৰ লাগে কমেণ্ট কৰিবলৈ নাপাহৰিবা, লগতে লগৰবোৰক শ্বেয়াৰ কৰিও দিবা। আৰু এটা কথা, ইয়াৰ পিছৰখিনি যিহেতু আৰু আছে প্ৰশ্ন উত্তৰ, পাঠটোৰ গোটেইবোৰ প্ৰশ্ন উত্তৰ মই এদিনতে দিব নোৱাৰোঁ, সময়ৰ অভাৱ। চ' পিছৰখিনি আকৌ নেক্সট ভিডিঅ'ত দিম। চ' তোমালোকে ভিডিঅ'বোৰ চাই থাকিবা। আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই তেনেহ'লে কৰি ল'বা, তেতিয়াহে পৰৱৰ্তী ভিডিঅ'সমূহ লগতেই তোমালোকে পাবা। এতিয়া আহোঁ আমি প্ৰথম প্ৰশ্নটোলৈ। প্ৰশ্নটো হৈছে গ্ৰাম্য আৰু পৌৰ বসতিৰ ভূমি ব্যৱহাৰৰ বিষয়ে চমুকৈ লিখা। অৰ্থাৎ গ্ৰাম্য অঞ্চলতনো ভূমি কেনেধৰণে ব্যৱহাৰ কৰা হয় আৰু পৌৰ বসতিত বা নগৰ অঞ্চলত ভূমি কেনেধৰণে ব্যৱহাৰ কৰা হয়। তোমালোকে পাৰিবাই, তথাপি এবাৰ এইখিনি চাই ল'লে আৰু ভালকৈ পাৰিবা। এতিয়া উত্তৰটোলৈ আহোঁ। গ্ৰাম্য আৰু পৌৰ বসতিৰ ভূমি ব্যৱহাৰৰ আৰ্হিৰ ক্ষেত্ৰত যথেষ্ট পাৰ্থক্য দেখা যায়। গ্ৰাম্যাঞ্চলত ভূমি বসতিৰ বাবে ব্যৱহাৰ কৰাৰ উপৰিও বিভিন্ন ধৰণৰ কৃষিকাৰ্য যেনে খেতি, পশুপালন, মীন পালন আদিৰ বাবে ব্যৱহাৰ কৰা হয়। গ্ৰাম্যাঞ্চলত আমি ভূমি কিহৰ বাবে ব্যৱহাৰ কৰোঁ? খেতি, পশুপালন, মীন পালন আদিৰ বাবে। আনহাতে পৌৰ এলেকাত ভূমি বসতিৰ লগতে ব্যৱসায় প্ৰতিষ্ঠান, উৎপাদনৰ লগত জড়িত বিভিন্ন উদ্যোগ স্থাপনৰ বাবে ব্যৱহাৰ কৰা হয়। গ্ৰাম্য আৰু পৌৰ দুয়োবিধ অঞ্চলত আজিকালি উন্নত যাতায়াত আৰু পৰিবহণ ব্যৱস্থা দেখা যায়, য'ত ভূমিৰ বহুল ব্যৱহাৰ হয়। নগৰ অঞ্চলত সাধাৰণতে জনসংখ্যাৰ বৃদ্ধিৰ হাৰ আৰু ঘনত্ব অধিক হয়, যাৰ ফলত নগৰ অঞ্চলত ভূমি আৰু বাসগৃহৰ অবিলম্বীয় প্ৰসাৰ, ভূমিৰ ব্যৱহাৰ আদি গ্ৰাম্য অঞ্চলতকৈ দ্ৰুত হয়। এতিয়া পিছৰটো প্ৰশ্ন হৈছে আয়তাকৃতিৰ বসতি বুলিলে কি বুজা, ইয়াৰ বৈশিষ্ট্যসমূহ। আয়তাকৃতিৰ অৰ্থাৎ আমি প্ৰশ্নটোৰ পৰাই বুজিব পাৰোঁ ই কেনেধৰণৰ হ'ব, আয়তাকৃতিৰ। সাধাৰণতে আয়তক্ষেত্ৰৰ আকৃতিৰ দৰে গঢ়ি উঠা বসতিকেই আয়তক্ষেত্ৰাকাৰ বসতি বুলিব পাৰি। ইয়াৰ বৈশিষ্ট্যসমূহ হ'ল, এনেধৰণৰ বসতি প্ৰধানকৈ বিস্তৃত সাৰুৱা সমভূমি অঞ্চলত গঢ়ি উঠে। আয়তক্ষেত্ৰাকাৰ বসতিত ৰাস্তা ঘাটবোৰ প্ৰায় পোন আৰু ইটোৱে সিটোক সমকোণত কটাকটি কৰে। আয়তক্ষেত্ৰাকাৰ বসতিত ভূ অৱয়ব অনুকূল হয় আৰু সাৰুৱা ভূমি বহল হয়। আয়তক্ষেত্ৰাকাৰ বসতিৰ উদাহৰণ, অৰ্থাৎ আয়তক্ষেত্ৰাকাৰ বসতিনো কেনেধৰণৰ অঞ্চলত আমি পাওঁ? আমাৰ ইয়াতো পাওঁ বাৰু। জাৰ্মানী, মালয়েছিয়া, ইজৰাইল, ভাৰতবৰ্ষৰ চণ্ডীগড়, গান্ধীনগৰ আদি। এইকেইটা উদাহৰণ যিহেতু তোমালোকৰ কিতাপত দিয়া আছে, সেয়ে ময়ো ইয়াতেই দিছোঁ। চ' সাধাৰণতে কেন্দ্ৰীভূত বসতিসমূহ য'ত জনবসতি ঘন হয় তাতেই বসতিটো আয়তক্ষেত্ৰাকাৰৰ হয়। এতিয়া আহিলে ৰৈখিক বসতি।
আৰু ইয়াৰ বৈশিষ্ট্যসমূহ ৰৈখিক বসতিটো আমি নামটোৰ পৰাই বুজি পাব পাৰোঁ হয়নে নহয় যিবোৰ জনবসতিত ঘৰদুৱাৰবোৰ ৰাস্তা ৰেল লাইন আদিৰ দুয়ো কাষে বা নদ নদীৰ পাৰত আৰু পাহাৰীয়া অঞ্চলৰ ঠেক নদী উপত্যকা অঞ্চল আদিত ৰৈখিকভাৱে গঢ়ি উঠে তেনে বসতিকেই ৰৈখিক বসতি বোলে তোমালোকৰ কিতাপত ধুনীয়াকৈ ছবিবোৰ দিয়া আছে চাই ল'বাচোন ৰৈখিক বসতিৰ বৈশিষ্ট্যসমূহ হ'ল ৰৈখিক বসতিত সাগৰীয় উপকূলীয় অঞ্চলত গঢ়ি উঠে কেনেধৰণৰ অঞ্চলত গঢ়ি উঠে সাগৰীয় উপকূলীয় অঞ্চলত তোমালোকৰ এই প্ৰশ্নটো বেছিকৈ আহিব পাৰে যে ৰৈখিক বসতি সাধাৰণতে কেনেধৰণৰ অঞ্চলত গঢ়ি উঠে এইটো তোমালোকে মনত ৰাখিবা এনে বসতি অঞ্চলটোৰ ভূপ্ৰকৃতি আৰু পানীৰ উপলব্ধতাৰ ওপৰত নিৰ্ভৰ কৰিও গঢ়ি উঠে ৰৈখিক বসতি পাহাৰীয়া অঞ্চলৰ ঠেক নদী উপত্যকা অঞ্চলত গঢ়ি উঠে আমি ডেফিনিশ্যনটোত এইখিনি গোটেইখিনি পাইছোঁৱেই ৰৈখিক বসতিৰ উদাহৰণ ক'ত হৈছে ভাৰতবৰ্ষৰ মধ্য হিমালয় আৰু নিম্ন হিমালয় অঞ্চলৰ নদী উপত্যকা অঞ্চল ইয়াৰ পিছত আহিলে বৃত্তাকাৰ বসতি কাক বোলে ইয়াৰ বৈশিষ্ট্যসমূহ বৃত্তাকাৰ বসতিও বাৰু আমি নামটোৰ সৈতেই বুজি ল'ব নোৱাৰোঁনে কিনো দিয়া আছে মানুহে যেতিয়া হ্ৰদ বিল নাইবা ডাঙৰ পুখুৰীৰ কেউকাষে ঘৰদুৱাৰ নিৰ্মাণ কৰি এক ঘূৰণীয়া আকৃতিৰ বসতি স্থাপন কৰে তাকেই বৃত্তাকাৰ বসতি বোলে বৃত্তাকাৰ বসতি হ'লে বৃত্ত আকৃতিত হ'ব লাগিব ঘূৰণীয়া হ'ব লাগিব আৰু ঘূৰণীয়া ক'ত হয় কোনো হ্ৰদ বিল নাইবা ডাঙৰ পুখুৰীৰ কেউকাষে যিহেতু এইবোৰ গোল হয় চ' এই ঘূৰণীয়াকৈ যেতিয়া বসতিটো স্থাপন হয় তেনে বসতিকে বৃত্তাকাৰ বসতি বোলে আৰু ইয়াৰ বৈশিষ্ট্যসমূহ চোৱা এনেধৰণৰ বসতি পানীক কেন্দ্ৰ কৰি বা পানীৰ সুবিধাৰ বাবে গঢ়ি উঠা দেখা যায় মাছমৰীয়া সম্প্ৰদায়ৰ কিছু লোকে এনেধৰণৰ বসতি স্থাপন কৰা দেখা যায় নিমখ আহৰণক কেন্দ্ৰ কৰি লুণীয়া পানীৰ হ্ৰদৰ চাৰিওফালে এনে বসতি গঢ়ি উঠে একোটা বৃহৎ উদ্যোগৰ চাৰিওফালেও এনে বসতি গঢ়ি উঠে এইখিনি মনত ৰাখিলেই তোমালোকৰ যেই নহওক পৰীক্ষাত লাগিলে চমু টোকা দিয়ক তথাপি তোমালোকে এই কথাখিনি লিখিলেই হ'ব চ' এনেকেই আমি প্ৰতিটো টপিক যেতিয়া কনচেপ্ট ৱাইজ আমি মনত ৰাখিম গোটেইখিনি জানি ল'ম তেতিয়া আমাৰ পৰীক্ষাত কোনো চিন্তাৰ কাৰণ নাই ইয়াৰ পিছত চোৱা তৰাৰূপী বসতি কাক বোলে সাধাৰণতে কেনেধৰণৰ অঞ্চলত এই বসতি গঢ়ি উঠে তৰাৰূপীটো বাৰু আমি ভাবিবই পাৰোঁ হয়নে নাই নামটোৰ পৰাই যে তৰাৰ আকৃতিৰ হ'ব যেতিয়া কিছুমান ঠাইত কেইবাদিশৰ পৰা আহি সংলগ্ন হোৱা পকী বা কেঁচা ৰাস্তাৰ দুয়োকাষে ঘৰদুৱাৰ নিৰ্মাণ কৰি তৰাৰ পোহৰৰ বিচ্ছুৰণৰ দৰে জনবসতিৰ বিস্তাৰ ঘটে তাকেই তৰাৰূপী বসতি বোলে কি ক'লে কেইবাদিশৰ পৰা অহা ৰাস্তা পকীয়েই হওক বা কেঁচাই হওক ইয়াৰ দুয়োকাষে যিহেতু ঘৰদুৱাৰ থাকে বসতি থাকে চ' কেইবাদিশৰ পৰা আহি তৰাৰ যি পোহৰৰ বিচ্ছুৰণ অৰ্থাৎ তৰাটোৰ আমি কেনেধৰণে দেখোঁ এনেকৈ ইফালে সিফালে যে তৰাৰ আকৃতিৰ চ' তেনেধৰণেৰে গঢ়ি উঠা বসতিক তৰাৰূপী বসতি বোলে আৰু এই বসতি সাধাৰণতে সমভূমি অঞ্চলৰ বহু ৰাস্তাৰ সংগম কেন্দ্ৰৰ কেউকাষে গঢ়ি উঠে যে কেনেধৰণৰ অঞ্চলত গঢ়ি উঠে সমভূমি অঞ্চলৰে বহু ৰাস্তাৰ সংগম কেন্দ্ৰ বহু ৰাস্তা যেতিয়া আহি এনেকৈ লগ লাগিব তেনেধৰণৰ ঠাইত গঢ়ি উঠা বসতিয়ে হৈছে তৰাৰূপী বসতি এতিয়া আহিলে ত্ৰিভুজাকাৰ বসতি বুলিলে কি বুজা এই বসতি কেনেধৰণৰ অঞ্চলত গঢ়ি উঠে যেতিয়া দুখন বৃহৎ নৈৰ সংগমস্থলত পানীৰ সুবিধা আৰু পলসুৱা মাটিৰ উপলব্ধতাক কেন্দ্ৰ কৰি অঞ্চলটোত এক ত্ৰিভুজ আকৃতিৰ জনবসতি গঢ়ি উঠে তাকেই ত্ৰিভুজাকাৰ বসতি বোলা হয় আৰু সাধাৰণতে সমভূমি অঞ্চল বা পৰ্বত পাহাৰৰ নামনি অঞ্চলৰ বুৱতী নদীৰ সংগমস্থলত এনে বসতি গঢ়ি উঠে এই এনে বসতিটো ক'ত গঢ়ি উঠে সেইটো মনত ৰাখিলেই তোমালোকৰ হৈ যাব আৰু আকৃতিৰ ত্ৰিভুজ আকৃতিৰ